আজি আমি শিকিম অসমীয়াৰ লেসন নম্বৰ 7 7ত আজি হোমৱৰ্ক দিম কৈছে কি ৰি আকাৰ যোগ হোৱা 15টা বাক্য লিখিব দিছে তাৰমানে কটো লিখিব দিছে দুটা বৰ্ণৰ 5টা তাৰপিছত তিনিটা বৰ্ণৰ 5টা আৰু 4টা বৰ্ণৰ 5টা টোটেল 15টা লিখা এতিয়া ক নম্বৰ উত্তৰ লিখ ক নম্বৰ উত্তৰ লিখ ক নম্বৰত মই কৈ আছো লিখ মই কৈ আছো লিখ মই কৈ আছো 1 নম্বৰ দি ক নম্বৰ দুটা বৰ্ণৰ লিখা প্ৰথম দুটা বৰ্ণৰ মানে দুটা শব্দ দে লিখ দুটা বৰ্ণৰ লিখ কি লিখবি দুটা বৰ্ণৰ ৰি আকাৰ হ'ব লাগিব বুজি পাইছা তাতে ৰি আকাৰ যোগ হ'ব লাগিব তেতিয়া ৰি আকাৰ হ'লে দুটা হৈ যাব গতিকে ৰি আকাৰৰ মৃগ লেখ 1 নম্বৰ মৃগ মানে কি হৰিণা মৃগ মানে হৰিণা কাঠ পেঞ্চিলডাল দিছোঁ মৃগ মানে হৰিণা বুজি পাইছে দে তাৰপিছত লিখ মৃগ লিখলি 1 নম্বৰ মৃগ লিখলি 2 নম্বৰতে লিখ পিতৃ 2 নম্বৰে লিখ পিতৃ 3 নম্বৰতে লিখ মাতৃ 3 নম্বৰ তাতে লিখ কমা দি পিতৃ লিখলি মাতৃ দি কমা দি মাতৃ এইটো লিখ মাতৃ তাৰপিছত কি লিখ তাৰপিছত কি লিখবি সেইটো নালিখবি সেইটো 3টা বৰ্ণ এইটো 2টা বৰ্ণৰ লিখিব লাগিব দুটা বৰ্ণ হ'লে দুটা এই এটা দুটা হয় না নহয় 2টা বৰ্ণৰ লিখ 2টা বৰ্ণ পিতৃ মাতৃ লিখ মাতৃ লিখ মাতাকাৰে মাত দন্ত্য তৈৰতি মাতাকাৰে মা দন্ত্য তৃকাৰে ত্ৰি মাতৃ লিখ তাৰপিছত লিখ গৃহ লিখ মাতৃ ইটাল দি মাতৃ তাৰপিছত কমা দি কমা গৃহ দি 5টা লিখিব লাগিব 5টা গৃহ লিখ এইটো লিখ গৃহ গত্ৰিকাৰে গৃহ মই যিটো কৈছোঁ সেইটো লিখ গৃহ গত্ৰিকাৰে গৃহ লিখ গত্ৰিকাৰে গৃহ তাৰপিছত কমা লিখ বৃক্ষ বত্ৰিকাৰে বৃক্ষ নালাগে তৃণ লেখ তত্ৰিকাৰে ত্ৰি 5টাহে লিখিব দিছি 5টা লিখলি হ'ল তৃণ এতিয়া 2 নম্বৰ এতিয়া কটো লিখলি এইবাৰ খটো লেখ 3টা বৰ্ণৰ লিখিব দিছে এইবাৰ 3টা বৰ্ণ 3টা বৰ্ণৰ লিখ কৈ আছো মই লিখ কৃষক লিখ লিখ 3টা বৰ্ণৰ কৃষক লিখ উত্তৰ দিব লাগিব উত্তৰ বুলি লিখিব লাগিব এনচাৰ নোহোৱাকৈ একো কেনেকৈ বাইদেউ এইটো প্ৰশ্নহে দিছে তোমাক এইটো উত্তৰ বুলি লিখিব লাগিব লিখ উত্তৰ বুলি ক নম্বৰ উত্তৰ উত্তৰ নালিখলি কেনেকৈ বুজি পাব এইটো কি লিখছি বুলি উত্তৰ বুলি দিব লাগিব এতিয়া লিখ কৃষক এইটো লিখ কৃষক এইটো লিখ মই কৈ আছো নহয় 5টা লিখবা লাগিব না 5টা লিখলেই হ'ল
5টা দিম মই তোমাক কৃষক লেখ কৃষক লেখ এইটো কৃষক লেখ কত্ৰিকাৰে কৃ মদিনে খ ক কৃষক লেখ কৃষক কৃষক লেখছে জলদি লেখ কৃষক কৃষক বৃহৎ লিখছে বৃহৎ লিখ তাৰপিছত কৃপণ লেখ এইটো কৃপণ 5টা লিখিব দিছে না 5টা লিখ কৃপণ এটা পৃথিৱী লেখ তিনটাইটো আছে এইটো তিনটা নহয় নেকি 1 2 3 আকাৰটো নধৰে কৃপণ এইটো কৃপণ তাৰপিছত এই পৃথিৱী লেখ পৃথিৱী লেখ পত্ৰিকাৰে প্ৰি থত হসাইকাৰে ধি তোৱা ব দীৰ্ঘইকাৰে বি পৃথিৱী আমি ক'ত আছো পৃথিৱীত আছো পৃথিৱী পৃথিৱী দীৰ্ঘইকাৰ দিব লাগিব পৃথিৱী দীৰ্ঘইকাৰ নিদিলে কেনেকৈ হ'ব দীৰ্ঘইকাৰ দিব লাগিব পৃথিৱী তাৰপিছত লিখ কেইটা হ'ল 4টা হ'ল আৰু এটা লেখ শৃংখলা লেখ শৃংখলা এই বানানটো লেখ শৃংখলা তিনটাইটো আছে 1 2 3 শৃংখলা লেখ শৃংখলা লেখ তা 300 লাতাকাৰে লা শৃংখলা 5টা হ'ল না এতিয়া হেৰি লেখ আপোনাৰ গটো লেখ এই গটো 4টা বৰ্ণৰ লিখা লেখ এতিয়া কৃষিজাত লেখ এইটো লেখ কৃষিজাত 4টা বৰ্ণৰ এইটো 1 2 3 4 4টা বৰ্ণৰ কৃষিজাত লেখ কৃষিজাত লেখ কৃষিজাত এই ওপৰত কৃষিজাত কৃত্ৰিমান কৃপাময় কৃতদাৰ ভৃংগৰাজ কৃত কাৰ্য কৃপণালী কৃপানিধি জলদি লেখ কৃষিজাত কমা দি